আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহাগৰ 1 তাৰিখ, সেইকাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ। লগতে মঙলবাৰো আছিলে, তো সেইকাৰণে ভাবিলোঁ এবাৰ হনুমান মন্দিৰটো গৈ আহোঁ। তো এয়া পালোঁ মই মোৰ কলেজ, বি বৰুৱা কলেজ পালোঁ। তো পল্লৱৰ মই গৈ আছোঁ। প্ৰথমতে উজান বজাৰত থকা হনুমান মন্দিৰত যাম, তাৰপিছত এপাক লতাশিলত চাগে বিহু চাই যাম আৰু। এয়া পালোঁ, আমি পালোঁ নেহেৰু ষ্টেডিয়াম। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। গৈ গৈ আমি উজান বজাৰত থকা হনুমান মন্দিৰটি পালোঁ। তো পূজা কৰা হ'ল। পূজা কৰা হোৱাৰ পিছত এপাক এনেই মন্দিৰত থকা চকী এখনতে অলপ বহিলোঁ। বিৰাট এটা মানে বিৰাট ভাল লাগে। তো এইফালে চাগে আপোনাৰ চৰকাৰে কিবা বনাই আছে, কি বনাইছে ময়ো গম নাপাওঁ বাৰু, জাষ্ট বনাই থকা দেখিছোঁ। ভাল লাগি, যিয়ে বনাই আছে ভাল লাগিব। আপোনাৰ একদম নদীটোৰ কাষতে বনাই আছে, একদম ধুনীয়া বনাইছে, ভাল লাগিছে। এতিয়া আমি লতাশিলৰ বিহু আহি পালোঁ। বহুত মানুহ হৈছিল দেই। মই প্ৰথমবাৰৰ বাবে এনেকৈ লতাশিলৰ বিহুত আহিলোঁ আৰু ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি। বহুত মানুহ হৈছিলে। ইফালে অকণমান আহি বৰষাপাত দেখা পালোঁ। একচুৱেলি বৰষাপাত মই প্ৰথমবাৰৰ পৰা লাইভ দেখা পাইছোঁ, ভাল লাগিল। আৰু আমি কথা বিচাৰিছোঁ, কিছু সময়ৰ পিছতে আমাৰ মাজত আহি উপস্থিত হ'ব অসম তথা ভাৰতৰ সকলোবোৰ চোৱা হোৱাৰ পিছত লাহেকৈ ঘৰমুৱা হ'লোঁ। বাই বাই, টেক কেয়াৰ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।